হে দোস্ত ৱেলকাম টু দীপুজ ব্লগ 18 আকৌ এটা ভিডিঅ' লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো আজি এটা বহুত ডাঙৰ এক্সপেৰিমেণ্ট কৰিব যাই আছোঁ, মানে এক্সপেৰিমেণ্ট মানে শিখৰৰ এক্সপেৰিমেণ্ট কৰিব যাই আছোঁ। যদি আপোনালোকে শিখৰ খায় তেতিয়াহ'লে ভিডিঅ'টো মানে একদম সম্পূৰ্ণকৈ শেষকলৈকে চাই থাকক। মানে কিবা এটা মানে দেখাব চেষ্টা কৰিছোঁ। আজি হ'ল আপোনাৰ 13 তাৰিখ। মানে মই 3 দিন বাতিত এটাত মানে শিখৰ এক পেকেট থৈ দিম বিলেট এখনৰ লগত। মানে কয় যে সেই শিখৰৰ মানে শিখৰত বিলেট এখন থৈ দিলে বিলেটখন মানে টুকুৰা টুকুৰি কৰিব পাৰে। গতিকে আজি সিহঁতে এক্সপেৰিমেণ্ট কৰি চাম। তো আপোনালোকে চাই থাকক। মই 3 দিন ৰাখিম বাতিটোত মানে শিখৰখিনি হেৰি পানী কৰি মানে সেনেকৈ মানে তো গতিকে ভিডিঅ'টো শেষকলৈকে চাই থাকক। যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব। আৰু শিখৰ মই আনিছোঁ, এই শিখৰ আছে, এই শিখৰ পূৰা এক পেকেট এইটোতে মই জৰ্দা মিক্স কৰি দিছোঁ। তো লৈ এতিয়া মই হেৰি কৰি দিম, মিক্স কৰি ল'ম। মিক্স কৰি মানে পানীত হেৰি কৰি চাম। তো 10 টকাৰ কথা আছে, 10 টকা এনেকৈ লৈছোঁ আপোনালোকক দেখাৰ কাৰণে। তো ভিডিঅ'টো লাইক এটাতো কৰিব লাগে যদি নিজৰ বুলি। আৰু যোনে মোৰ আমি লগ খাই সেইকেইটা এটা লাইক কৰি দিবি, ডিছলাইক নকৰিবি। তো আহি থাকক মোৰ লগত। হে দোস্ত, তো বাতি এটা লৈ ল'লোঁ। এটা লাহেকৈ দংকেলটো মাৰি মানে পানী অলপ লৈ ল'ম। তো দোস্ত এই পানী লৈ ল'লোঁ। তো এতিয়া ৰ'ব মই মোবাইলটো থৈ লওঁ। ক'ত থলোঁ এই গোটেইখিনি, এই দোস্ত গোটেইখিনি আছে ইয়াতে মানে আদা পৰিলে যাওক। তো এই আপোনালোকৰ লগত এই এনেকৈ এই গোটেই ঢালি দিলোঁ এনেকৈ। তো এইখন একদম অৰিজিনেল বিলেট, একদম অৰিজিনেল বিলেট। এই চাওক মই কাটি দেখাই দিছোঁ, এই দেখছি না কাটাও বেছি। তো বিলেটখন এনেকৈ এই 2 চিঙা কৰি ল'লোঁ। লৈ উঠি ইয়াতে দি দিলোঁ। দি উঠি কিবা একডাল লৈ ৰ'ব বস্তু তো এইডালে দি এতিয়া মানে এনেকৈ এই কুটি দিম। সম্পূৰ্ণ মিক্স হওক। তো সম্পূৰ্ণ মিক্স কৰি দিলোঁ। এই চব কালাৰটো কেনে আনিছে এইখিনি সময়তে, এই মাত্ৰ দিছিলোঁ কালাৰটো কেনে আনিছে। তো এতিয়া এনেকৈ থৈ দিওঁ। থৈ দি উঠি ইয়াতে থৈ দিলোঁ যাতে একো নহয়। তো বলক পৰহিদিনাকলৈকে এটা অপেক্ষা কৰোঁ। তো সেই দোস্ত আজি 16 তাৰিখ আৰু আমি এতিয়া মানে সেই এক্সপেৰিমেণ্টটো কিমান সফল হৈছে চাব লাগে। বিলেটখন নোহোৱা হৈছে না আছে, তো চাব লাগে। গতিকে বলক জেগাখিনিকলৈকে আওগে যাওঁ না কি? বলক আওগে যাওঁ জেগাখিনিকলৈকে। তো ৰ'ব চাওঁ এতিয়া কিমান সঁচা মানে গন মস্ত গন। কিবা একডাল লৈ ৰ'ব চাবা। হে কালাৰ তো দোস্ত বিলেটেই নহয় এখন দেখা বেছি নাই দেখিলে নংকা মার কি করবো এখন গাড়ি সারি করবো হয় আর এখন
পানীখিনি মানে আপোনাৰ পেটতো সেনে লাগিছে সেই পানীখিনি আপোনাৰ পেটতো সেনে লাগিছে না গতিকে যদিহে আপুনিও শিখৰ খাই গুটখা খায় তেতিয়াহ'লে এইটো বাদ দিয়ক বেয়া বস্তু তো নিজৰ বুলি একদম মানে চেনেলটো বহুত ডাউন হৈ আছে ভ্লগ ভিডিঅ'টো বহুত মানে দেখাত ভাবে দিয়কচোন যে কিনো ভিডিঅ' এটা দিছে আপলোড দিছে দিয়াৰ পিছত আৰু হেৰি কৰিছে কিন্তু সেই ভিডিঅ'টো আপলোড দিয়াৰ টাইমত সেই মানুহজনে এজনে মানে ভিডিঅ'টো বানৰ পৰা এডিটিঙৰ পৰা আপলোড দিয়ালৈকে মানে কিমান হেৰি কৰিব লাগে নিজৰ তো যদি নিজৰ বুলি ভাবে তেতিয়াহ'লে প্লিজ কৈছোঁ ৰিকুৱেষ্ট কৰি কৈছোঁ মনৰ পৰা কৈছোঁ এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ আহিছে তো আজিলৈকে ইমানখিনিয়ে ধন্যবাদ আৰু যদি শিখৰ খায় তেতিয়াহ'লে শিখৰটো বাদ দিয়ক বহুত সময় আছে বহুত বাকী আছে কাৰণ জীৱনটো আপোনাৰ নিজৰ তো ধন্যবাদ